কোৱা কোৱা, কেলে মাতিছিলা মোক? তুমি যে মোৰ ফোনটো ৰিচিভ কৰা নাই, বাৰে বাৰে কাটি দিছা, কেলে কাটিছিলা? মই অলপ ব্যস্ত আছিলো। কোন মাইকীৰ লগত ব্যস্ত আছিলি হা? মোৰ কামৰ ফোন আহি আছিলে ৰে। গম পাওঁ, ভালকে গম পাওঁ তোৰ চৰিত্ৰ। কি ভালকে গম পোৱা? মই তোমাৰ বাহিৰে কাকো ভাল নাপাওঁ। হয় নেকি? মই তোমাৰ বাহিৰে আজিলৈকে এটা ল'ৰা চাই পাইছো হা? কাকো আজিলৈকে মই চকু দি পোৱা নাই, কাৰণ মই জানো মই তোমাক ভাল পাওঁ। আৰু তুমি মই থাকোতে বেলেগ ছোৱালীৰ লগত কথা পাতি থাকা, মোৰ ফোন কাটি দিয়া হা? তুমি যে ৰাতি ৰাতি অনলাইন থাকা, মই তোমাক কওঁ নেকি কিবা? সেইবোৰ মই ভিডিঅ' চাই থাকো, তোমাৰ নিচিনা নহয় মই, বুজিলা? ঠিক আছে, তোমাৰ ইনষ্টাগ্ৰাম ফেচবুক আইডিটো মোক দিবাচোন। বিশ্বাস, বুজিলা? বিশ্বাসটো মেইন। মই তোমাক বহুত বিশ্বাস কৰিছিলো, কিন্তু তুমি মোৰ ফোন কাটি কিহৰ ইমান তাও মাৰিব আহিছা? হেল্ল', কিহৰ উৎপাত হৈছে ইয়াত? কিহৰ উৎপাত হৈছে? আমি অলপ পাৰ্চনেল কথা পাতি আছো। বসন্তী, তই এইটো চাগে তোৰ ভাল পোৱা ল'ৰাটোৱে হ'ব। তইতো মোকো ভাল পাইছিলি হয় নাই, ক? এইবোৰ কি শুনিছো? এইটো পাগল হয়, পাগল। ছোৱালী দেখিলে সি পগলা হৈ যায়। দাদা গম পালে না কোন পাগল? তাৰ আগতে বহুত বয়ফ্ৰেণ্ড আছিলে। কথাটো আপুনি নম্বৰটো দিব, মই কথাটো কওঁ আপোনাক। এনেই মোৰ মাথা বেয়া হৈ আছে, বুজিলি? তই আৰু আমাৰ মাজত দন নলগাবি, যা। নম্বৰটো দিব, কথাটো কম। চিঙৰা এটা খুৱাই দিব মোক। কিহৰ কথা পাতিব লাগে তাৰ লগত? সেইটো পাগল হয় মস্ত। মই যাওঁ। দাদা লগ কৰিব মোক, কথাবোৰ খুলি খুলি কম। কোনো দৰকাৰ নাই তাক লগ কৰিবলৈ। ঠিক আছে, তুমি ঘৰত যোৱা, মই ঘৰত যাওঁ এতিয়া। কি হল কথাটো? তাই প্ৰথমতে মোক ভাল পাইছিলে। আমি এবছৰমান ৰিলেশ্যনত আছিলোঁ। তাৰপিছত মোৰ অলপ পাৰ্চনেল প্ৰব্লেম হ'ল। মোৰ ওচৰত 1 টকা পইচা নথকা হ'ল। তাৰপিছত তাই মোৰ দেউতাক পতালে। দেউতাৰ লগত 2 মাহমান থাকিলে। তাৰপিছত আমাৰ ককাক ভাল পাইছিলে তাই। তাৰপিছত আমাৰ বৰ্তাৰ ল'ৰাটোৰ লগত। তাৰপিছত আমাৰ খুৰাৰ ল'ৰাটোৰ লগত। তাৰপিছত তাই মোক জ্বলাবৰ কাৰণে তাই আমাৰ মানে মাহী পিতেক এটাক ভাল পাইছিলে। মা, চব তোমাৰ ঘৰৰ মানুহবোৰকে ভাল পাইছিলে। তুমি মানে তাক লগ কৰিলা, ইয়াক লগ কৰিলা ন? হ'ব। দাদা মই যাওঁ দেই, মোৰ কাম এটা আছে। পাগলটো যি টি কথা কৈ থাকে। নাজানো আৰু সি কোৱা কথাখিনি সঁচা নে মিছা। কি কৈছে? সি কৈছে বোলে তুমি তাৰ বাপেককো ভাল পাইছিলা, তাৰ ককাকক ভাল পাইছিলা, ওচৰত অপা আংকুল এটাক ভাল পাইছিলা, চিপছে চুবাব নোৱাৰে বোলে, দাঁত নাছিলে। তাৰ বৰ্তাৰ ল'ৰাটোক ভাল পাইছিলা, তাৰ খুৰাৰ ল'ৰাটোকো ভাল পাইছিলা। এইটো পাগল হয়, মই কোৱা নাই জানো তোমাক? তুমি এটা কাম কৰিবা, মই তোমাক বিয়া নাপাতো, জানিছা? ঘৰত কবা মই আৰু নোৱাৰো তোমাক। ৰবা মই দেউতাক ফোনটো কৰি দিছো, ৰখিব। হেল্ল', দেউতা ক'ত আছে আপুনি? ঘৰতে আছে ন? গৈ আছো, ৰখিব। খলিজা, ব'লা আমাৰ ঘৰত ব'লা, দেউতা ৰখি আছে, ব'লা। দেউতা, এই মোক ভাল নাপাওঁ বুলি কৈছে, মোৰ লগত মানে বিয়া নহওঁ বুলি কৈছে। ভাল কৰিছে। কি ভাল কৰিছে? নহয়, বেয়া হৈছে, কথাটো বেয়া হৈছে। আপুনি নাচিছে কেলে আকৌ? মই কেতিয়া নাছিলো? মইতো অথনিৰ পৰা আছো। দেউতা অলপ ঢিলা নেকি? মই জানো, জানিছা? তই মোৰ ছোৱালীক ঠগিব আহিছ? মোৰ ছোৱালীক বিয়া পাতিবি নে নেপাত? নেপাতো খুৰা। ঠিক আছে, যোৱা, নাপাতা যদি। কি নাপাতো যদি যোৱা? সি মোক 10 বছৰ ভাল পাইছে, কথা দিছিলে মোক ভাল পাওঁ বুলি। এতিয়া যা বুলি ক'লে গুচি গ'লে হ'ব। আপুনি দম এটা দিয়ক তাক।
ঐ তোক মই ভালকে সুধিছো বিয়া পাতিবি নে নাপাত? মই খুৰা আপোনাক ভালকে কৈছো নাপাতো। ঠিক আছে নাপাতা যদি যোৱা। পাপা আপুনি কি কি আৰে সি নাপাতো কৈছে, জোৰ জবস্তি কেলে পাতিব লাগে? তোৰ সেই আগৰ বয়ফ্ৰেণ্ড কেইটা কি হ'ল হা? ক'ত গ'ল সেইকেইটা? আগৰ বয়ফ্ৰেণ্ড তাৰমানে সি কোৱা কথাটো সঁচা। হা মই ঠিক ধৰিছিলো। পাপা আপুনি কি বকিছে এইবিলাক? খুৰা মই আপোনাৰ ছোৱালীক বিয়া পাতিব নোৱাৰো। আপোনাৰ ছোৱালী বহুত ভাল পোৱা ল'ৰা আছে। বুঢ়া বুঢ়া ল'ৰাবোৰকো ভাল পায় তাই। আৰে মানুহ সদায় ভাল হ'ব লাগে, চবকে ভাল পাব লাগে, হয় নাই? তেতিয়াহে ভাল ছোৱালী বুলি ক'ব। তুমি কথাটো বুজা নাই কেলে? আমাৰ এই বহুত ভাল, সেইকাৰণে চবকে ভাল পায়, কাকো নাক নকৰে। তুমি বহুত লক্ষী ছোৱালী পাইছা, বুজিলা? লৈ যোৱা, আজিয়ে বিয়াখন পাতি লোৱা। মিঠাই লৈ আহিছোঁ মই, ফটকাও লৈ আহিছোঁ। ফুটা ফাটাক খা আৰু বলা। মোৰ বহুতো হাগিব লাগিছে, মই হাগি কিনি আহি আছো দেই, ৰখিবা। সি আৰু নাহে, মই জানো। সি পলাই গ'ল, হাগিব লগা নাই, কাৰণ হাগা আগত সদায় পাদা ওলায়। তাৰ পাদা লগা নাই, কিন্তু হাগিব লাগিছে বুলি সি গুচি গৈছে। বাদ দে, তাৰপিছত নাথাকিবি, বেলেগ কৰা চা। ঠিক আছে পাপা, মই বেলেগ ল'ৰা আৰু লৈ আহিছো, আপুনি ঘৰত থাকিব দেই।